এটি উলংগ শিশু সৰু সৰু জুপুৰি ঘৰ বেৰচাল নাই ভিতৰৰ পৰা দেখা পায় আকাশৰ তৰা উপায় নাই তাতে বাস কৰে যাক বস্ত্ৰবিহীন নগ্ন মানুহ নামজাৰ ভিক্ষাৰী কেতিয়াবা ধুমুহা আহে বিচ্ছিন্ন হৈ যায় সিহঁতৰ ঘৰ বাৰী হাহাকাৰ আৰ্তনাদ কোলাহল কি যে ভগৱানৰ লীলা বক্ষ বিদাৰী মেঘৰ তৰ্জন গৰ্জন বিজুলীয়ে চিৰাচিৰ কৰি পেলাই আকাশ আঁকি দিয়ে একা বেকা বাট ভয়ত পেপুৱা লাগে মানুহখিনি কলৈ যাব ক'ত থাকিব ক'ত শুব কি খাব সিহঁতৰ জীৱন জুৰুলা আকৌ আহিছে হাৰ কপোৱা যাৰ ক'ত পায় কাপোৰ গাত ল'বলৈ গৰম আনিবলৈ এইটো উলংগ শিশু ওৰে ৰাতি পৰি থাকে কেঁচা মাটিৰ কোট লৈ হাৰ কপোৱা জাৰৰ কপনিত তাৰ শৰীৰ হৈ পৰে অচল মাকৰ কুহুমীয়া উমত হেৰাই যায় হাৰ কপোৱা ঠাণ্ডাৰ প্ৰকোপ তথাপি সেই নগ্ন ধৰ্মাকজনী শীৰ্ণ হাতেৰে সাপতি ধৰে শুকান বুকুত তাইৰ সন্তান এনেকৈয়ে বাগৰে সময় কেৱল জীয়াই থকাৰ বাবে কৰি যায় সংগ্ৰাম সিহঁতে যে মানুহ মায়া মমতা মনুষ্যত্বৰে পৰিপূৰ্ণ সিহঁতৰ জীৰ্ণ জীৱন অথচ সেই ভয়ংকৰ সংঘাত আৰু কাইটীয়া সজ্জাতে নৱদম্পতিৰ জীৱন যুঁজৰ বাতৰিত জন্ম হয় নৱজাতকৰ আকৌ আৰম্ভ হয় ভোগ পিয়াহ ৰ'দ বতাহ শীতল পীড়ন বোকা পানীৰে লেটি পেটি এজাক মানুহৰ সংগ্ৰামী জীৱন ধন্যবাদ।